সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছোঁ মোৰ চেনেল ষ্টাডি আছামিছলৈ আৰু এই চেনেলটোত উপলব্ধ থাকিব ক্লাছ 6ৰ পৰা ক্লাছ 10লৈ সেৱা আৰু CBSEৰ অসমীয়া বিষয়ৰ সকলো বিষয়বস্তুৰ লগতে প্ৰশ্ন উত্তৰসমূহ আৰু তোমালোকে যদি মোৰ লগত অসমীয়া পঢ়িবলৈ বিচাৰিছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। এতিয়া বলা যাওঁ আমি অসমীয়া পঢ়িবলৈ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ সপ্তম মানৰ অংকুৰণৰ পাঠ 2 কালিকা লগা পাট কাপোৰ। সাধুকথা শিক্ষা আহৰণৰ অতি ফলপ্ৰসূ উপাদান। সাধুকথাৰ মাধ্যমেৰে নীতি শিক্ষা, মূল্যবোধ, প্ৰচলিত সামাজিক ৰীতি নীতি আদিৰ আভাস পাব পাৰি। ই শিশুৰ কাল্পনিক শক্তি আৰু সৃজনীমূলক প্ৰতিভাৰ উৎকৰ্ষ সাধন কৰে। তদুপৰি সাধুকথাত জাতি আৰু জনজাতিৰ চলি থকা পৰম্পৰাৰ প্ৰতিফলন ঘটে। এই পাঠটো গাৰো জনজাতিৰ মাজত প্ৰচলিত পৰম্পৰা সমৃদ্ধ লোককথা প্ৰতিফলিত হৈছে। বহু যুগৰ আগৰ কথা। আছিক দেশত এজন বৰ চহকী মানুহ আছিল, অৰ্থাৎ আছিক দেশত এজন বৰ ধনী মানুহ আছিল। পৰ্বতীয়া জাতিসমূহৰ মাজত কেতবোৰ মাতৃপ্ৰধান জাতি আছে। পৰ্বতীয়া অৰ্থাৎ পৰ্বত পাহাৰৰ ওপৰত থকা যিবোৰ জাতি আছে সেইবোৰ মাতৃপ্ৰধান জাতি আছে। আছিক দেশৰ লোক সকলো মাতৃপ্ৰধান জাতি। মাতৃপ্ৰধান সমাজত ছোৱালী পিতৃ মাতৃ সম্পত্তিৰ উত্তৰাধিকাৰী হয়, অৰ্থাৎ মাক দেউতাকৰ সম্পত্তিখিনি ছোৱালীজনীয়ে পায়। সেই নিয়ম অনুসৰি আছিক দেশৰ চহকী মানুহগৰাকীৰ ছোৱালীজনীও মাক বাপেকৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল। সেই নিয়ম মতে সেই মাক বাপেকৰ ছোৱালীজনীও সেই সম্পত্তিৰ উত্তৰাধিকাৰী, অৰ্থাৎ সেই সম্পত্তিখিনি তাই পালে। সময়ত এজন দেখনীয়াৰ ডেকাৰ লগত তাইৰ বিয়া পতা হ'ল। বাপেকে ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন্ধ কৰা পাট কাপোৰ দিছিল। অৰ্থাৎ কালিকা লগা বন্ধ কৰা পাট কাপোৰ মানে ইয়াত ছাত্ৰ ছাত্ৰীসকল বন্ধ কৰা মানে তোমালোকে কাম বন্ধ কৰা বুজোৱা নাই। ইয়াত বুজাইছে বন্ধ কৰা হ'ল পাট কাপোৰত মানে গুণাৰে ফুল বচা, অৰ্থাৎ ফুল উঠোৱা। জীয়েক জোৱাইকে কাপোৰখন সযত্নে ৰাখিছিল। এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। এই কথা বাপেকে ছোৱালীজনীক মনে মনে কৈছিল আৰু মন্ত্ৰটো শিকাই দিছিল। সেই কাপোৰখনৰ এটা বিশেষত্ব আছিল যে সেই কাপোৰখন যদি কোনেও মন্ত্ৰ উচ্চাৰণ নকৰাকৈ চুই দিয়ে তেতিয়াহ'লে তেওঁ চকুৰ পচাৰতে চৰাই হৈ যাব আৰু কাপোৰখন চৰাইৰ পাখি বা নেজ হৈ পৰিব। বাপেকে এই কথাখিনি ছোৱালীজনীক মনে মনে কৈছিল, কিন্তু ছোৱালীজনীৰ গিৰিয়েকে এই বিষয়ে একোৱেই গম পোৱা নাছিল আৰু কাপোৰখনৰ কি গুণ তাকো তেওঁ নাজানিছিল। কেইবছৰমানৰ পাছত চহকী মানুহজন আৰু তেওঁৰ ঘৈণীয়েক ঢুকাল। চহকী মানে হৈছে ধনী। জীয়েক আৰু জোঁৱায়েক ঘৰৰ গৰাকী হ'ল। জীয়েক আৰু জোঁৱায়েকেই তেওঁৰ ঘৰখনৰ গৰাকী হ'ল। এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিয়ে। ইয়াত পেৰা মানে হৈছে কাঠেৰে বনোৱা এটা বাকচ, য'ত ধন টকা পইচা থাকে। তাৰ পাছত তাই মাছ মাৰিবলৈ যাব লগা হোৱাত গিৰিয়েকক তাই কৈ গ'ল যে ধাৰাসাৰে বৰষুণ দিয়ক, শিল বৰষুণ হওক, তথাপি কাপোৰখন তেওঁ যেন নুচুৱে। যিমান যি হওক ধাৰাসাৰ বৰষুণ, শিল বৰষুণ যি আহিলেও তেওঁ গিৰিয়েকক কাপোৰখন চুবলৈ মানা কৰিলে। এই বুলি কৈ তাই ওচৰৰ জান এটাত চেপা পাতি মাছ মাৰিবলৈ গ'ল। কিছু সময়ৰ পাছত ক'লা ডাৱৰেৰে আকাশখন ছাতি পেলালে, অৰ্থাৎ কিছু সময়ৰ পাছত ডাৱৰে আকাশখন আৱৰি ধৰিলে আৰু বৰষুণো ধাৰাসাৰ আহিল। কাপোৰখন বৰষুণত তিতা দেখি গিৰিয়েকে ঘৈণীয়েকক চিঞৰি মাতিলে। তাই লৰালৰিকৈ আহিবলৈ ধৰিলে, কিন্তু তাই আহি পোৱাৰ আগতে শিল বৰষুণ আহিল। গিৰিয়েকে তাইৰ কথা পাহৰিলে। তাই কোৱা কথাখিনি গিৰিয়েকে পাহৰি কাপোৰখন সামৰি আনিবলৈ গৈ কাপোৰখনত হাত দিলে। ততালিকে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই চিতৰি হৈ পৰিল। অৰ্থাৎ ততালিকে তেওঁ কাপোৰখন চোৱাত ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া, অৰ্থাৎ বিভিন্ন ধৰণৰ জকমকীয়া চকমকাই জিলিকি থকা পাখিৰে সুশোভিত মানে হৈছে সুসজ্জিত ময়ূৰ চৰাই চিতৰি। ময়ূৰ চৰাইটোক ইয়াত চিতৰি বুলি কোৱা হৈছে, চিতৰি হৈ পৰিল। গিৰিয়েকৰ কাণ্ড। এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। গিৰিয়েকৰ কাণ্ড কাৰখানা দেখি ঘৈণীয়েকে বাপেকে শিকাই থৈ যোৱা মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰিলে আৰু তেওঁ লগে লগে কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে। তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা মৌৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৌৰা চৰাই।
সেই ঘটনাটোৰ পৰা গিৰিয়েকটো কাপোৰখন চোৱাৰ কাৰণে গিৰিয়েকজন মতা মৰা চৰাই হ'ল আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৰা চৰাই। বুজি পালা? মতাটোৰ পাখি বেছি জকমকীয়া, অৰ্থাৎ মতাটোৰ পাখিখিনি বেছি জিলিকি আছিল, কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল, সেইকাৰণে কাপোৰখন বেছি জকমকাই থাকিবলৈ ল'লে। তেতিয়াৰে পৰা মেঘে গাজিলে বা বৰষুণ আহিবলৈ ধৰিলে মৰা চৰায়ে চিঞৰিবলৈ ধৰে। সিহঁতৰ ভয় লাগে, জানোচা সিহঁতৰ ধুনীয়া পাখি বৰষুণত তিতি নষ্ট হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কাহিনীটো ভালদৰে বুজি পালা, আৰু যদি ইয়াত কিবা অসুবিধা আছে, কিবা শব্দ অৰ্থ বুজি পোৱা নাই, তেন্তে মোক কমেণ্ট বক্সত তোমালোকে সুধিবা। এতিয়া জানো আহা আমি শব্দ অৰ্থসমূহ। শব্দ অৰ্থখিনি মনত ৰাখিবা, পৰীক্ষাত তোমালোকক সোধা হ'ব পাৰে। চহকী, চহকী মানে হৈছে ধনী। দেখনীয়াৰ মানে হৈছে সুঠাম আৰু দেখিবলৈ ধুনীয়া। বন কৰা, বেজীৰে গুণাৰ ফুল তুলি শোভিত কৰা। পাটৰ কাপোৰত বেজীৰে গুণাৰ ফুল তুলি শোভিত কৰা। ৰূপান্তৰিত, গঢ় বা আকাৰ সলনি হোৱা। পেৰা, পেৰা মানে হৈছে ধন বস্তু সুমুৱাই থোৱা, সঁচাৰ লগোৱা বা নলগোৱা কাঠৰ এটা বাকচ। জকমকীয়া, নানা ৰঙৰ জিলিকনি থকা, চকমক কৰা অৰ্থাৎ জিলিকি থকা। প্ৰচলিত মানে হৈছে চলি থকা। সুশোভিত, সুসজ্জিত, অতি শোভাযুক্ত। সৰহ, সৰহ মানে তোমালোকে সকলোৱে জানা, অধিক, বহুত আৰু অনেক। বুজি পালা? এইখিনি মনত ৰাখিবা। এতিয়া আহিছোঁ আমি প্ৰশ্ন উত্তৰসমূহলৈ। ইয়াত 1 নম্বৰতে আছে পাঠটো শুদ্ধ উচ্চাৰণ আৰু জ্যোতি বিৰাম চিহ্নসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেইবাবাৰো পঢ়া আৰু সাধুটো নিজৰ কথাৰে কোৱা। পাঠটো তোমালোকে ঘৰতে ভালদৰে পঢ়িবা আৰু সাধু হিচাপে নিজৰ কথাৰে ক'বা, আৰু কমেণ্টত পাৰিলে মোক তোমালোকে লিখি দেখুৱাবা। 2 নম্বৰ, উত্তৰ দিয়া। এই কুৱেশ্যন এনচাৰখিনি মই বহীত লিখি থৈছোঁ, তোমালোকে নিজে বহীত, তোমালোকৰ বহীটো নোট কৰি ল'বা এতিয়া, আৰু যদি লাগে মোক কমেণ্ট কৰিবা, তোমালোকে মই দি দিম। চহকী মানুহজন কোন দেশৰ আছিল? চহকী মানুহজন আছিক দেশৰ আছিল। ইয়াত মই উত্তৰটো সংক্ষিপ্তত লিখিছোঁ, পৰীক্ষাত যদি তোমালোকক সোধা হয় তোমালোকে লিখিবা চহকী মানুহজন আছিক দেশৰ আছিল। বুজি পালা? এতিয়া আহিছোঁ খ। চহকী মানুহজনৰ ছোৱালী কাৰ লগত বিয়া হৈছিল? চহকী মানুহজনৰ ছোৱালী দেখনীয়াৰ ডেকাৰ লগত বিয়া হৈছিল। ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল? ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা নগা বন্ধ কৰা পাট কাপোৰ দিয়া হৈছিল। নেক্সট হ'ল কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল? কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে ছোৱালীজনীক কৈছিল যে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। এই কথা দেউতাকে মনে মনে কৈছিল আৰু মন্ত্ৰটো শিকাই দিছিল। আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন? আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী মই কৈ আহিছোঁ আগমুহূৰ্তত, ছোৱালী আছিল। ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি ক'লৈ গৈছিল? ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি তাই ওচৰৰ জান এটাত চেপা পাতি মাছ মাৰিবলৈ গ'ল। কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল? কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন ততালিকে এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই অৰ্থাৎ চিতৰি হৈ পৰিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰশ্ন উত্তৰসমূহ মোৰ বোধেৰে ভালদৰে বুজি পাইছা, আৰু যদি বুজি পোৱা নাই মোক কমেণ্ট কৰিবা, মই আকৌ তোমালোকক বুজাবলৈ চেষ্টা কৰিম, আৰু এইখিনি লগতে তোমালোকে মুখস্থ কৰিবা। এতিয়া আহিছোঁ 3 চমু উত্তৰ লিখা। বাপেকে ছোৱালীজনীক দিয়া বন্ধ কৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল? ইয়াৰ উত্তৰ হ'ল বন্ধ কৰা কাপোৰখনৰ বিশেষত্ব আছিল যে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। বুজিলা? ইয়াৰ বিশেষত্ব হৈছে এইটোৱেই। খ। গিৰিয়েকজন কিদৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হ'ল? অৰ্থাৎ সুসজ্জিত চিতৰি মানে কি আছিলে? ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হ'ল। গিৰিয়েকজনে কাপোৰখন বৰষুণত তিতা দেখি তাইৰ কথা পাহৰি কাপোৰখন সামৰি আনিবলৈ গৈ তাত হাত দিয়াত ততালিকে
চৰাইলৈ ৰূপান্তৰিত হ'ল বুজিলা এতিয়া আহিছোঁ গ গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল ইয়াৰ উত্তৰ হৈছে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে আশা কৰোঁ তোমালোকে প্ৰশ্ন উত্তৰসমূহ ভালদৰে বুজি পাইছা এতিয়া আহিছোঁ আমি শব্দ অৰ্থ তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা সুসজ্জিত ধনী সুঠাম আৰু দেখিবলৈ ধুনীয়া বহুত চলি থকা এই বাকচৰ পৰা ইয়াত শব্দবিলাক দিয়া আছে অৰ্থসমূহ বিচাৰি উলিয়াব দিছে এতিয়া তোমালোকে চাই যাবা আৰু নিজৰ বহীটো লিখি ৰাখিবা প্ৰচলিত শব্দৰ অৰ্থ হৈছে চলি থকা দেখনীয়াৰ সুঠাম আৰু দেখিবলৈ ধুনীয়া চহকী মানে হৈছে ধনী সুশোভিত সুসজ্জিত সৰহ বহুত বুজি পালা এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত জ্যোতি বিৰাম চিহ্ন বহুৱা এই পেৰেগ্ৰাফটোত জ্যোতি আৰু বিৰাম চিহ্ন বহুৱাব দিছে এই জ্যোতি আৰু বিৰাম চিহ্ন হৈছে ব্যাকৰণত অন্তৰ্ভুক্ত কিছুমান বিষয় এইখিনি বিষয় তোমালোকক মই বেলেগকৈ এটা ভিডিঅ' বনাই সকলোখিনি বুজাম এতিয়া মই এইখিনি তোমালোকক এনে ৰিডিং দিছোঁ তোমালোকে ঘৰতে নিজে জ্যোতি আৰু বিৰাম চিহ্ন বহুৱাই মোক কমেণ্টত দেখাবা এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে ইয়াত হৈছে দাৰি লগে লগে তাইও এজনী চৰাই ৰূপ পালে তেতিয়াৰ পৰা গিৰিয়েকজন হৈ পৰিল মতা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী আৰু মৰা চৰাই মতাটোৰ পাখি বেছি জকমকীয়া কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল এতিয়া জানো আহা জীয়েক জোৱাইকে কাপোৰখন সযতনে ৰাখিলে এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ প্ৰচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব জীয়েক আৰু জোৱাইক ঘৰৰ গৰাকী হ'ল ওপৰৰ বাক্যকেইটাত ডাঙৰ হৰফৰ পদকেইটাই কিবা কৰ্ম হোৱা বা কৰা বুজাইছে এনেদৰে ইয়াত কিছুমান ব্যাকৰণৰ বিষয় দিয়া আছে তোমালোকে মন দি চাই যাবা যি পদে কোনো কাম সম্পাদন কৰা বা নকৰা বুজায় তাক ক্ৰিয়াপদ বোলে যি পদে কিবা এটা কাম কৰা বা নকৰা বুজায় তাক ক্ৰিয়াপদ বোলা হয় এই ক্ৰিয়াপদ দুবিধ হৈছে এবিধ হৈছে সমাপিকা আৰু আনবিধ হৈছে অসমাপিকা ক্ৰিয়া ইয়াত আছে যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰে তাক সমাপিকা ক্ৰিয়া বোলা হয় বুজি পালা ছাত্ৰ ছাত্ৰীসকল কি হয় যি ক্ৰিয়াই বাক্যটো সম্পূৰ্ণ কৰে তাক সমাপিকা ক্ৰিয়া বোলে উদাহৰণ হিচাপে আছে জীয়েক জোৱাইকে কাপোৰখন সযতনে ৰাখিলে অৰ্থাৎ ইয়াত বাক্যটো পুৰা সম্পূৰ্ণ হৈছে আধৰুৱা হৈ থকা নাই এটা নেক্সটটো চোৱা 2 নম্বৰ এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ প্ৰচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব এই বাক্য দুটা দেখিলে ইয়াত আছে নপঢ়াকৈ কাপোৰখনত ইয়াত বাক্যটো সম্পূৰ্ণ হোৱা নাই কাৰণ মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত হাত দিলে ইয়াত সম্পূৰ্ণ নোহোৱা শব্দটো হ'ল নপঢ়াকৈ গতিকে এইটো হ'ব অসমাপিকা ক্ৰিয়া আৰু এইটো সম্পূৰ্ণ হৈছে কাৰণ কিয় জীয়েক জোৱাইকে কাপোৰখন সযতনে ৰাখিলে ইয়াত সম্পূৰ্ণ নোহোৱাৰ কোনো শব্দ নাই গতিকে এইটো সমাপিকা ক্ৰিয়া তোমালোকে বুজি পালা ঠিক আছে এতিয়া আহিছোঁ নেক্সট পাঠটোত ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা তোমালোকৰ পাঠটো ভালদৰে পঢ়িবা পঢ়ি পেলাই সমাপিকা কোনবোৰ অসমাপিকা বাক্য কোনবোৰ লিখি পেলাই মোক কমেণ্ট বক্সত কমেণ্ট কৰি পঠিয়াবা 7 নম্বৰ তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই তলৰ বাকচত লিখা মই ঘৰলৈ যাম এইটো হৈছে এটা সম্পূৰ্ণ বাক্য এই বাক্যটো হৈছে সমাপিকা ক্ৰিয়া যি ক্ৰিয়াই বাক্যটো সম্পূৰ্ণ কৰা বুজায় তাকে সমাপিকা ক্ৰিয়া বুলি কোৱা হয় নেক্সট হৈছে ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ এইটো এটা সম্পূৰ্ণ বাক্য কাৰণ ৰাতি অকলে তাই ঘৰলৈ বাহিৰলৈ নাযায় তাই বা তেওঁ নেক্সট হৈছে পুৱা শুই উঠি মই বকুল ফুল বুটলিম ইয়াত কোৱা হৈছে যে শুই উঠি আৰু বুটলিম এই দুটা হৈছে শব্দ দুটা
পুৱা শুই উঠিহে বকুল ফুল বুটলিব, শুই নুঠালৈকে বকুল ফুল নুবুটলিবও পাৰে, আৰু সেইকাৰণে এইটো হৈছে অসমাপিকা ক্ৰিয়া। মা দেউতাই সদায় খবৰ কাগজ পঢ়ে, এইটো এটা সম্পূৰ্ণ বাক্য, সদায় তেওঁলোকে খবৰ কাগজ পঢ়ে, গতিকে এইটো সমাপিকা ক্ৰিয়া। স্কুলৰ পৰা আহি মই কিছু পৰ টিভি চাওঁ, এইটো হৈছে অসমাপিকা ক্ৰিয়া, কাৰণ স্কুলৰ পৰা আহিহে তাই বা তেওঁ টিভি চায়, স্কুলৰ পৰা নহালৈকে টিভি নাচায় বা আহি টিভি নাচাবও পাৰে, গতিকে বাক্যটো সম্পূৰ্ণ হোৱা নাই, সেইকাৰণে হৈছে অসমাপিকা ক্ৰিয়া। এতিয়া জানো আহা জ্ঞান সম্প্ৰসাৰণ। পাঠত থকা আছিক, চিতৰি আৰু চেকে শব্দ তিনিটা গাৰো শব্দ। আছিকৰ এইকেইটা তোমালোকে মন কৰিবলগীয়া কথা, পৰীক্ষাত এনেদৰে আহিব পাৰে অৰ্থখিনি। আছিকৰ অৰ্থ পাহাৰীয়া লোক, চিতৰিৰ অৰ্থ মৰা চৰাই, আৰু চেকে শব্দটোৰ অৰ্থ হৈছে জাকৈ। এই তিনিটা তোমালোকে খুব ভালদৰে মনত ৰাখিব লাগিব। নেক্সট হৈছে আমাৰ অসমত বিভিন্ন ধৰণৰ মাছ মৰা সঁজুলি আছে, এই সঁজুলিবোৰ বিভিন্ন নাম, যেনে জাকৈ, বৰশী, চেপা, পল, জাল, খোকা আদি। অৰ্থাৎ পৰীক্ষাত আহিব পাৰে এনেদৰে যে সোধা হ'ব পাৰে আমাৰ অসমত মাছ মৰা সঁজুলিসমূহৰ নাম লিখা, তেতিয়াহ'লে তোমালোকে লিখিবা যে জাকৈ, বৰশী, চেপা, পল, জাল, খোকা আদি। তেনেদৰে মাছ থ'বলৈ ব্যৱহৃত সঁজুলি খালৈ, বেছিভাগ সঁজুলিয়েই বাঁহেৰে নিৰ্মিত। অসমত অঞ্চল ভেদে এই সঁজুলিবোৰৰ নাম বেলেগ বেলেগ হয়। বুজি পালা? এইখিনি ভালদৰে মনত ৰাখিবা তোমালোকে। নেক্সট হৈছে পুৰণি কালত তোমাৰ ককা আইতাৰ হাতে কাপোৰ কানি বাচন বৰ্তন পেৰাত ভৰাই থৈছিল, তোমালোকে কাপোৰ কানি বাচন বৰ্তন ক'ত থোৱা তাৰে এখন তালিকা প্ৰস্তুত কৰা। গতিকে এইখিনি ছাত্ৰ ছাত্ৰীসকল তোমালোকে কৰা কাম, এইখিনি তোমালোকে তালিকা প্ৰস্তুত কৰি মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। ছবিখনত দিয়া সঁজুলিকেইটাৰ নাম লিখি সেইবোৰ আমি কি কি কামত ব্যৱহাৰ কৰোঁ এইখিনিও লিখি তোমালোকে পুনলৈ পঠিয়াবা। নেক্সট জানো আহা মৰা চৰাই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী, এইখিনি একদম খুব ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে মন দি চাবা, আৰু পৰীক্ষাত সোধা হ'ব পাৰে যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী কি? মৰা চৰাই। পদুম ফুল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল। আমাৰ ৰাষ্ট্ৰীয় জন্তু হৈছে ঢেকীয়াপতীয়া বাঘ। অশোক স্তম্ভ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক। তিনিবৰণীয়া জাতীয় পতাকা আমাৰ ৰাষ্ট্ৰীয় পতাকা। ভালদৰে এইখিনি মনত ৰাখিবা, তোমালোকে পৰীক্ষাত অহাৰ খুবেই চান্স আছে। নেক্সট হৈছে এইবিলাক প্ৰকল্পবিলাক তোমালোকে নিজে প্ৰস্তুত কৰি উলিয়াব লাগিব, মই এনেই তোমালোকক এবাৰ সোঁৱৰাই দিছোঁ। বাতৰি কাকতৰ শিশু পৃষ্ঠা, শিশু আলোচনী, গল্প পুথি পঢ়ি তাৰ পৰা এটা গল্প স্পষ্ট আখৰেৰে কাগজত লিখিবা, লগতে গল্পটোৰ পৰা কি শিকিলা সেই বিষয়েও লিখি ডাঠ কাগজত লগাই শ্ৰেণীকক্ষত আঁৰি থোৱা গল্পটোৰ লগত সংগতি থকা দুটামান চিত্ৰও লগাই দিবা। এইখিনি প্ৰকল্প তোমালোকে স্কুলত বিদ্যালয়ত কৰিবা। অসমৰ শিপিনীয়ে তাঁতশালত কি কি কাপোৰ বয় তাৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ তোমালোকক দিছে, এইখিনিও কৰিবা। উত্তৰ পূব ভাৰতৰ মাতৃপ্ৰধান জাতিসমূহৰ এখন তালিকা প্ৰস্তুত কৰি উলিয়াবা, আৰু এইখিনি মোক কমেণ্ট বক্সত এই দুটা পঠিয়াবা। আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত আমি ইয়াৰ নেক্সট চেপ্টাৰটো আলোচনা কৰিম। ভিডিঅ'টো যদি তোমালোকে চাই ভাল পালা তেন্তে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।